আপোনালোকৰ কাৰ বাৰু কঁকালৰ বিষ, ভৰি বিষ, আঁঠুৰ বিষ আৰু লগতে স্কিনৰ প্ৰব্লেম আছে? যদি আছে তেন্তে এই ৰেচিপিটো আপোনালোকৰ কাৰণে। নমস্কাৰ, মই আপোনালোকৰ এটা আজি নতুন ৰেচিপি লৈ আহিছোঁ। সামান্য কাম কৰিব লাগে খালি ইয়াত, যেনে আদা, নহৰু, পিঁয়াজ আৰু কাটি থোৱা হালধি। তাত আপোনালোকে মিক্সিত মাৰিব। মিক্সিত মাৰিৰ পিছত যিটো পেষ্ট হয়, তাৰপিছত আপোনালোকে ইয়াত তেল অকণমান দিব কেৰাহীত। দিয়াৰ পিছত অকণমান পিঁয়াজ কাটি ল'ব। তাৰপিছত ধুনীয়াকৈ পিঁয়াজকণ ভাজি তাৰপিছত যিখিনি পেষ্ট আপোনালোকে বনাই থৈছিলে সেইখিনি আপোনালোকে পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পিছত দিব আৰু জোখ অনুসাৰে নিমখো দিব। তাৰপিছত এইখিনিৰ কেঁচা গোন্ধ যোৱালৈকে আপোনালোকে অলপমান সময় ভাজি থাকিব। ভাজি থাকোঁতে আপোনালোকে গম পাবই তাৰ কেঁচা গোন্ধটো গৈছেনে আছে। যিমানখিনি সময় পাৰে ভালদৰে ভাজিব। তাৰপিছত মই অকণমান আলু বইল কৰি থৈছিলোঁ, তাত মই আলু কেইটুকুৰমানো দি দিলোঁ। আলু কেইটুকুৰৰ লগত ভালকৈ ভাজি লৈ তাৰপিছত মিক্সিৰ বাতিটোত যিখিনি পেষ্ট অকণমান ৰখি গৈছিলে মই তাতে অকণমান পানী দি তাৰপিছত আৰু অলপমান পানী দি দিলোঁ। দি হোৱাৰ পিছত যিখিনি মাছ আছিলে কেইটুকুৰমান তাত দি ভালদৰে উতলাই ল'লোঁ। আৰু যাতে মাছৰ যিটো মিঠা ৰস, সেই ৰসটো যাতে তাৰপৰা ওলাই ধুনীয়া এখন তৰকাৰী হয়। আৰু এই তৰকাৰীখনে আপোনালোকৰ দেহৰ বিভিন্ন বেমাৰ ভাল কৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নপাহৰিব। আজিলৈ বাই বাই।